Good morning, বন্ধু-বান্ধৱীসকল। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ অসমৰ স্বাস্থ্য বিভাগৰ এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'টি প্ৰথমটো কুৱেশ্যনছ লৈ আহিছোঁ আপোনালোকৰ বাবে। অসমীয়া লোকগীতসমূহ সাধাৰণতে কি নামেৰে পৰিচিত? অপশ্যনসমূহ আছে বৰগীত, নাম, বিহুগীত আৰু ঝুমুৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নাম। বন্ধু-বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটো আছে তামোল পাণৰ ব্যৱহাৰ তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে? ইয়াৰ অপশ্যনসমূহ আছে অষ্ট্ৰিকসকলৰ, দ্ৰাবিড়সকলৰ আৰু মংগোলীয়সকলৰ আৰু আৰ্যসকলৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অষ্ট্ৰিকসকলৰ। আহকচোন আকৌ নেক্সট কুৱেশ্যনটো আছে অসমীয়া নাৰীয়ে পৰম্পৰাগতভাৱে পৰিধান কৰা তিনি বস্ত্ৰৰ অন্তৰ্গত তলৰ কোনবিধ নহয়? অপশ্যনসমূহ আছে ৰিহা, মেখেলা, চাদৰ আৰু শাৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব শাৰী। শাৰী অসমীয়া নাৰীয়ে পৰম্পৰাগত পৰিধান কৰা বস্ত্ৰ নহয়। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটো আছে নামঘৰৰ অংগ কেইটা? অপশ্যনসমূহ আছে 3টা, 4টা, 5টা আৰু 6টা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 4টা। বন্ধু-বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটো আছে অসমৰ সংস্কৃতিৰ ভেটি গঢ়োতা বুলি কাক কোৱা হয়? অপশ্যনসমূহ আছে মংগোলীয়সকলক, আৰ্যসকলক, অষ্ট্ৰিক নিষাদসকলক আৰু দ্ৰাবিড়সকলক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অষ্ট্ৰিক নিষাদসকলক। ফ্ৰেণ্ডছসকল, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনটো আছে শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? অপশ্যনসমূহ আছে সনাতন ধৰ্ম, কৃষ্ণগুৰু ধৰ্ম, শংকৰী ধৰ্ম আৰু একশৰণ নাম ধৰ্ম। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব একশৰণ নাম ধৰ্ম। বন্ধু-বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট তথা অন্তিমটো কুৱেশ্যনছ আগবঢ়োৱাৰ আগতে যদি আপোনালোকে আমাৰ ভিডিঅ'টো এতিয়ালৈকে লাইক এটা কৰা নাই নিশ্চয় কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ এটা ফেমিলি মেম্বাৰ হ'ব বুলি আপোনালোকক আশা ৰাখিলোঁ। গতিকে ছাবস্ক্ৰাইবটো কৰি ল'ব। গতিকে আহকচোন আৰম্ভ কৰোঁ অন্তিমটো কুৱেশ্যনছ আছে মণিকূটৰ অন্য এটা নাম কি? অপশ্যনসমূহ আছে কীৰ্তন ঘৰ, চুঘৰ, বাটচৰা আৰু ভাঁজঘৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভাঁজঘৰ। গতিকে বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। আকৌ লগ পাম আমি অন্য এটা ভিডিঅ'লৈ। গতিকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। আজিলৈ